গুড মৰ্নিং গাইজ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। চ' আজি মই ভিডিঅ'টো অকলে ষ্টাৰ্ট কৰিলোঁ। দ্বীপ আছে গুৱাহাটীত, মোৰ লগত আছে এয়া জ্যোতি শংকৰ আৰু এয়া নিতুল। চ' ভিডিঅ'টো আজি মানে মোৰ এটা কাম এটা আছে, চ' কামটো কৰোঁ। এই জ্যোতি শংকৰ যাব মোৰ লগত, কামটো কৰি পেলাই চ' লগ পাই আছোঁ। চাই লওকচোন ভিডিঅ'টো। মানে কি আজি তেনেকুৱা কাম বিশেষ একো নাই। এতিয়া মোৰ তাৰমানে কালি এক্সাম আছে, কালি মোৰ এক্সাম থাকিলে এক্সামৰ আগতো পঢ়া নহয়, গতিকে আজি অলপ কেইটামান উলিয়াই পেলাই কি আছে চাই লওঁ। আৰু আজি তাৰমানে বেছি আৰু সেনেকৈ বাহিৰত যোৱা নহয়। তথাপিও বাৰু চাওঁ বাৰু কি কৰা যায়। বেছি টাইমটো ৰুমতে থাকিব ভাল নালাগে না, সেনেকৈ অকলে ইয়াতে ওলাই গৈছে অলপ। মই একচোৰ ৰুমতে ভাত তাত খাই ল'লোঁ। এতিয়া আৰু কি কৰোঁ তাকে ভাবি আছোঁ। সুমনে কিবা ভিডিঅ' বনাব বাৰু, সি অলপমান আপোনাৰ ভিডিঅ' বনাব, সি মোক দিব, দি কিনে মই জইন কৰি দিম। তো চাই থাককচোন কি দেখাব পাৰোঁ বাৰু, চেষ্টা কৰি থাকোঁ। কিবা এটাতো হ'ব না নিশ্চয়, তো চাই থাকক। আৰু আপোনালোকে অলপ মৰম চৰম কৰক আৰু কি ক'ম আৰু, ইমান আৰু মানে ছাবস্ক্ৰাইবটো অলপ বাঢ়াই দিয়ক, যাতে মোৰ ভিডিঅ' কৰি যাতে ভাল লাগে, যাতে ছাবস্ক্ৰাইবাৰ বাঢ়ি আছে এনেকুৱা তো ভাল লাগে আৰু এনেকুৱা ছাবস্ক্ৰাইব অলপ ভিউজ অলপ পালে। চ' আপোনালোকে বঢ়াই দিয়ক নে কি। থেংক ইউ ইমানখিনি সহযোগ কৰি থকাৰ বাবে। তো চাই থাকক ভিডিঅ'টো। অলপ মানে মই কাপোৰ মানে কালি এক্সাম আছে, ঘৰতে আছোঁ, ঘৰতে চাৰ্ট তাতগিলাতে লেতেৰা হৈ গৈছে। এতিয়া এইগিলাখন থওঁ, এতিয়া কলেজৰ চাৰ্টগিলাক ধুই দিওঁ, লং পেণ্ট চাৰ্ট এইবিলাক থওঁ। তো চাই থাকক। মই বোৰকা আহিলোঁ, মানে ঘৰৰ ধান আছিল, বিহু আহিলে ন। চ' তাৰে চিৰাৰ কাৰণে ধানখিনি বাঢ়ি লৈ যাওঁ, বেহাৰো আছিল, বেহাৰখিনি বাঢ়ি লৈ যাওঁ। চ' চাই থাকচোন ভিডিঅ'টো। চ' গাইছ, মই য'ত বেহাৰ বান্ধিব গৈছিলোঁ বোৰকাত, মানে চানুৰ লগত গৈছিলোঁ। চানুৰ লগত যাওঁতে তাৰ আগত 4 বস্তা বেহাৰ আছিল। 4 বস্তা বেহাৰ থাকোঁতে দেৰি হৈ যায়, এইফালে টাইমো বেছি হৈ গ'ল ন। চ' মই তাক নৰখি পেলাই গুচি আহিলোঁ অকলে। তো চাই থাকচোন ভিডিঅ'টো আৰু কিমানখিনি কি দেখাব পাৰোঁ। কি বনিছে ভাতৰ লগত? চব্জি বনাইছোঁ, দালি বনাইছোঁ, পাপৰ ভাজিছোঁ, ভাজা ভাজিছোঁ। আৰু কোনে খাব এনেকৈ সোধা খাবি নাখা নাই সঁচা নেকি? গা ধুব নেকি মই এতিয়া? ওগে কুকুৰ কাটোকে গাইজ, গা চা ধুই পূৰা ভাত চাত খাই আহিলোঁ। এতিয়া বল খেলিবলৈ, এতিয়া বেলেগ কাম নাই আৰু, এতিয়া বল খেলাম। চ' চাই থাকচোন ভিডিঅ'টো। মানে ওলাই দিনটো ৰুমতে আছোঁ, গতিকে এতিয়া অলপমান গা চা ধুই ল'লোঁ, কাপোৰ চাপোৰবিলাক ধুৱাইছিলোঁ, পিছফালে মেলি দিলোঁ গোটেইখিনি। তো কি কয় আৰু, অলপমান ওলাই যাওঁ বাহিৰৰ ফালে। এই অলপ চাউণ্ড হৈ আছে, গাড়ী কিবা চাউণ্ড আহি আছে, একো নাই, ড'ন্ট মাইণ্ড। তো চাই থাকক। ইয়াতে মই থাকোঁ, একদম ওপৰত থাকোঁ, এইটোৱে আৰু ইয়াত এইবিলাক গাড়ী ৰখোৱা আছে, এইটো বিল্ডিং, ইয়াতে থাকোঁ ওপৰত। তো চাই থাকক। এনেনো কি কৰি থাকিম। চ' অলপমান ওলাই আহিলোঁ, ওলাই আহি কিনে এতিয়া ইয়াতে আছোঁ, গণেশগুৰিৰ ভিতৰত এইখিনিতে আছোঁ। চ' আপোনালোকক আৰু দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। তো চাই থাকক, ইয়াতে আছোঁ এতিয়া, এনে অলপ ওলাই আহিলোঁ ফুৰিব। এতিয়া মই আহি পালোঁ ৰুম। চ' এতিয়া ৰুমত মই এটা বস্তু আনিছোঁ, বস্তুটো খাওঁ। তো চাই থাকক। মই এতিয়া খাওঁ আপোনাৰ ৰোল তাতে খাব ভাল লাগে, সেইকাৰণে বঢ়িয়াকৈ ৰুমত বিন্দাছ খাম বহি বঢ়িয়াকৈ। তো চাই থাকক নে কি। তো এতিয়া খাওঁ ৰোল, মজা গাইছ। মই খাই ভাল পাওঁ, মানে খাই কিন্তু মজা ভাল পাওঁ। খাব দিলে মোক আৰু একো নালাগে। আপোনালোকে খাব মাতে মোক, কেতিয়াবা ট্ৰিট দিয়ে, মাতিব, মই বিন্দাছ গুচি যাম, লোকেশ্যনটো দি দিলে হ'ল। গাইজ খোৱা কমপ্লিট, মজা লাগিছে খাই। মাত্ৰ 40 টকাত এগ ৰোল, মজা লাগে খাই। এই বিশালৰ ফ্ৰণ্টত গণেশগুৰি, বঢ়িয়া লাগে খাই। এইখিনিতে এটা কথা ক'ম, চাব, কিছুমানে মোক ঠাট্টা কৰিছে হা। মই নাভাবোঁ মোক কোনোবাই ঠাট্টা কৰিছে, মই সেইটো একেবাৰে নাভাবোঁ। কোনোবা কৈছে হয়, মোৰ কিজানি কিয় সেই পাইছে, কৈছে যে তোৰ লাইক নাই, ছাবস্ক্ৰাইবাৰ নাই, তই কি এইগিলা ভিডিঅ' বনাই আছা, এইগিলা বাদ দে, মোক কিবা কিবি কৈছে আৰু তোৰ এইগিলা কাম। আৰে মই লাইক ছাবস্ক্ৰাইবৰ কাৰণে ভিডিঅ' বনোৱা নাই। নম্বৰ কথা, মই লাইক ছাবস্ক্ৰাইবৰ কাৰণে কোনো ধৰণে ভিডিঅ' বনোৱা নাই। মই জাষ্ট ভিডিঅ' বনাই ভাল পাওঁ। চ' সেইকাৰণে মই ভিডিঅ' বনাইছোঁ। আপোনালোকে মৰম দিছে, মোক ছাবস্ক্ৰাইব কৰিছে, সেইবাবে ধন্যবাদ। আৰু মই বিচাৰোঁ যে আপোনালোকে ছাবস্ক্ৰাইব কৰক, কৰিলে যাতে মই উৎসাহ এটা পাওঁ, যাতে যে হয় মোৰ ছাবস্ক্ৰাইবাৰ দেখোন বাঢ়ি আছে, মই দেখোন মানুহে দেখোন ভাল কমেণ্ট দিছে, সেইটো ভাল লাগে তেতিয়া। হয় মোৰ এতিয়া ভিউজ নাই, ছাবস্ক্ৰাইবাৰ নাই, তো কৈছে ক'ব দিয়ক, আৰু সেইটো কোনোবা কৈছে এইবিলাক ক'ব দিয়ক, একো নাই, সেইটো ভাবি থকা নাই। ময়ো এতিয়া যোনে নহওক কৈছে, আৰু মই নামটো ইয়াতে মেনশ্যন নকৰোঁ, কৈছে মোক 3টা মান ল'ৰাই, এইটো বাদ দিয়ক।
তো চাওক মানুহৰ জীৱনটো সদায় মই এতিয়া জিৰ' আৰু ওৱানৰ পিছত কিন্তু জিৰ'টো নাথাকিলে ভেলু সেই ওৱানটোৰ ভেলু নাথাকে গম পাইছে তো আপুনি যদি জিৰ'ৰ ভেলুটো বুজিব চেষ্টা কৰে তো আপুনি নিশ্চয় জীৱনত ছাকচেছ হ'ব পাৰিব আৰু সেইটো ময়ো ভাবোঁ চ' ভিডিঅ' বনাই যাম আপোনালোকৰ মৰম চেনেহখিনি সদায় দি থাকিব বুলি ভাল লাগিল যাতে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে যেতিয়া আপোনালোকে ভাল কমেণ্টবিলাক দিয়ে বা যেতিয়া ভিউজবিলাক বাঢ়ে তেতিয়া ভাল লাগে আপোনালোকে যাতে এনেকৈ সদায় মৰম দি থাকে তাকে কামনা কৰোঁ বাকী আপোনালোকক ভাল ভিডিঅ' দিম বুলি মই তাৰমানে কি গম পাইছে না দিম আৰু ভাল ভিডিঅ' আৰু ঠাট্টা কৰিছে একো নাই এতিয়া একো নকওঁ আৰু মই ঠাট্টা কাৰণ কোনোবাই কিবা কৈছে তাতে মই যাই কিনে মই একো নকওঁ তাতে কৈ কিনে লাভ নাই আৰু যিটো যোনে কোনোবাই হয়তো মোক তেনেকুৱা ভাবিছে সেইকাৰণে কৈছে কওকতো তেওঁলোকে কোৱাটো কৈছে মোৰতো মই কৰি যাম আপোনালোকে মোক মৰম চেনেহ দি থাকিব বাছ সেইখিনিয়ে কথা আপোনালোকে এতিয়া আৰু কি ক'ম আৰু আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি থৈ দিব আৰু আশা কৰোঁ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিব পাৰোঁ চ' আজি সেই আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ